माजबादाव गोदानै लुनाय माखासे बिथांखिफोरखौ बेखेवनानै होदों लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया। उदालगुरि जिल्लानि माजबाद खाजोना बेंखननि ओनसोलाव गोदानै लुनाय गुबुन गुबुन बिथांखिफोरखौ बेखेवनानै होदों बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया। दिनै फुंनि 10 रिंगानिफ्राय मोनाबिलिनि 5 रिंगासिम बेखेवनाय बिथांखिफोरा जादों लामाबारि बिसिडिसिआव गोदानै लुनाय 11 लाख रांनि मडेल खिखरसालि, नाहेरुवा गामियाव 11 लाख रांनि गोदानै लुनाय बिसिडिसिनि मावखुलि, नाहेरुवा गामियाव 9 लाख 20,000 रांनि अंगनवाड़ी मिरु, कुकुरबुखा गामियाव 9 लाख 20,000 रांनि अंगनवाड़ी मिरुखौ बेखेवनानै होयो। लोगोसे 2 नं मनेराबिल गामियाव 5 लाख रांनि खालभार्ट, डिमासां गामि, बगरिबारि गामि, माजबादनि फुलगुरि गामियाव गंफायै 5 लाख रांनि खालभार्ट आरो माजबादनि नाहरबारि गामिनि बाथौ मन्दिराव 11 लाख रांनि मडेल खिखरसालिखौ बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया बेखेवनानै होयो। बे हाबाफारियाव उदालगुरि जिल्ला UPPLनि साहा मर्चानि आफादगिरि रिमिस लिन्डा, UPPL दोलोनि माजबाद ब्लक आफादनि आफादगिरि सबिन बसुमतारि, नेहाथारि जनादन कलिता, बलिन देखा, UPPL दोलोनि मावथि अजय दैमारि, बिसिडिसिनि मासिगिरि जेनसन दैमारि, सायामनि बसुमतारि मोनहाबो बाहागो लायो। সমষ্টিৰ ভিতৰত UPPL চৰকাৰৰ নেতৃত্বত যিখিনি আঁচনি বিশেষকৈ PNRD ডিপাৰ্টমেণ্টৰ পৰা কেইবাটাও আঁচনি সম্পন্ন হোৱাৰ কাৰণে সেইবোৰ জনসাধাৰণৰ ইউজৰ কাৰণে মুকলি কৰা হৈছে। প্ৰথমে আমি ক'ব লাগিব অংগনৱাড়ী চেণ্টাৰ, এইটো ষ্টেট গভৰ্ণমেণ্টৰ মডেল অংগনৱাড়ী চেণ্টাৰ নহয়, কিন্তু আমাৰ PNRD ডিপাৰ্টমেণ্টে কনভাৰ্চন কৰি নিৰ্মাণ কৰা তেনেকুৱা ঘৰ আমি 3টা উন্মোচন কৰিলোঁ 9 লাখ টকাৰ। কিন্তু আমাৰ 9 লাখ টকাৰ যিটো ঘৰ দেখিছোঁ আচলতে সেই 9 লাখ টকাৰ সেইখিনি কমপ্লিট কৰিব পৰাটো সম্ভৱপৰ নহয়। তথাপি আমাৰ নিৰ্মাণকাৰীসকলে নিজৰ পকেটৰ খৰচ কৰি হ'লেও লোকচান ভৰি হ'লেও ঘৰখিনি সাজি সম্পূৰ্ণ কৰিলে। সেইকাৰণে আজি ৰাইজৰ কাৰণে উন্মোচন কৰা হ'ল। আৰু কি মুকলি কৰিলে? তাৰোপৰি আমাৰ কেইবাটাও কালভাৰ্ট, ৰাস্তাৰ কালভাৰ্ট মুকলি কৰা হ'ল আৰু সেইবোৰ খুব দৰকাৰী ৰাস্তাৰ কাৰণে ৰাস্তাত বনোৱা হৈছিল, সেইখিনি আমি উন্মোচন কৰোঁ। তাৰোপৰি আমাৰ কেইবাটাও পাব্লিক টয়লেট ৰাজহুৱা স্থানত তেনেকুৱা দেহৰ স্বাস্থ্যজনিত কাৰণত ব্যৱহাৰ কৰা তেনেকুৱা অনুষ্ঠান হিচাপে আমি উন্মোচন কৰিলোঁ। সেইটো PNRD ডিপাৰ্টমেণ্টৰ 15 ফাইনেন্স আণ্ডাৰত নিৰ্মাণ কৰা হৈছিল। তাৰপিছত এটা BCTCৰ কাৰ্যালয় উন্মোচন কৰা হ'ল, বিশেষকৈ নাওহেৰুৱা BCTCৰ কাৰ্যালয় উন্মোচন কৰা হ'ল। আৰু এই গোটেইকেইটা আজি প্ৰায় 7টা, এতিয়ালৈকে 7টামান তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান উন্মোচন কৰা হৈছে। আৰু সেইখিনি উন্মোচন কৰাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ সা সুবিধা যিখিনি অসুবিধা আছিল, যিখিনি প্ৰয়োজন আছিল, সেইখিনি আমি সমাধান কৰিছোঁ। ইয়াৰ বাদেও আমাৰ কৰিবলগা বহুত আছে, এইখিনি যথেষ্ট বুলি মই নকওঁ। 3টা বছৰত আমি যিখিনি পাৰোঁ কৰিছোঁ। ক'ৰবাত ৰাস্তা পদূলি বনাইছোঁ, ক'ৰবাত সৰু সুৰা দলং বনাইছোঁ, আৰু ক'ৰবাত হয়তো কমিউনিটি হল বা অ'পেন কালচাৰেল ষ্টেজ এনেকৈ বনাইছোঁ। আৰু বিশেষকৈ আমাৰ অংগনৱাড়ী চেণ্টাৰ আমাৰ BTC চৰকাৰ নিজাববীয়াকৈ ব্যৱস্থাৰ যিখিনি ফাণ্ড এলটমেণ্ট কৰি বনাইছিল সেইখিনি হ'ল। আৰু আমাৰ অসম চৰকাৰৰ পৰা দিয়া মডেল অংগনৱাড়ী চেণ্টাৰ নিৰ্মিত হৈ আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই, আৰু সেইখিনি উন্মোচন কৰা হ'ব। প্ৰতিটো সমষ্টিত প্ৰায় 20টামানকৈ আহিব, তাৰে হয়তো মাজবাটত এতিয়ালৈকে 11টামান বনাই আছে চাগে মই জনাত, আৰু অন্যান্য সমষ্টিত কিছুমানৰ 25টালৈকে এতিয়ালৈকে নিৰ্মাণ কৰা হ'ল। আৰু সেইখিনি এইখিনি কমপ্লিট হ'লে অন্তত আমাৰ অংগনৱাড়ী চেণ্টাৰৰ জৰিয়তে জনসাধাৰণক বিশেষকৈ আমাৰ সৰু সৰু ল'ৰা ছোৱালীক এটা ভাল শিক্ষা দিয়াৰ ব্যৱস্থাখিনি আমি পাম। এইদৰে আমি UPPLৰ নেতৃত্বত BTC যি চৰকাৰ যোৱা 3 বছৰে হ'ল, এই 3 বছৰ আমি যথেষ্ট কাম কৰিছোঁ। আমাৰ আৰু কৰিব লগা আছে, আমি কৰি যাম। আমি আশা কৰোঁ এইদৰে আমাৰ অহা দিনবিলাকত আমাৰ যিহেতু আৰু 2 বছৰ আমাৰ হাতত আছে, এই 2 বছৰত আমি অঞ্চলসমূহৰ সমস্যা সমাধানৰ কাৰণে কাম কৰি যাম। মাত্ৰ ৰাইজৰ সহযোগ বিচাৰিছোঁ যাতে নিজৰ অঞ্চলৰ যিবিলাক সমস্যা আছে, যিখিনি অভাৱ আছে, সেইখিনি চৰকাৰক জানিবলৈ দিয়াৰ ব্যৱস্থাখিনি কৰক। আৰু সেইখিনি জনাৰ পিছত আমি যিখিনি পাৰোঁ
আমাৰ সীমিত যিখিনি ৰিচোৰ্চ আছে তাৰে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে কাম কৰিম। নতুন পৰিকল্পনা কিবা হাতত লৈছে নেকি ইউ পি পি এল চৰকাৰে? নতুন পৰিকল্পনা হিচাপে আমাৰ গতানুগতিক যিখিনি আঁচনি সেইখিনিতো আমি কৰিছোঁ, যি ডিপাৰ্টমেণ্ট আছে। তাৰোপৰি আমি নিজাববীয়াকৈ কিছুমান ফ্লেগশ্বিপ স্কিম বনাই লৈছোঁ। নিজাববীয়া যিকেইটা ফ্লেগশ্বিপ স্কিম সেইকেইটা হ'ল আমাৰ অঞ্চংখাই বিধানকি, জ্ঞানচাৰাং বিধানকি, ছুপাৰ 50 বিধানকি, তাৰপিছত আৰু কেইবাটাও তেনেকৈ বিধানকি আছে, আৰু কিছুমান আমি মিছন আখৰত কাম কৰিবলৈ লৈছোঁ। আৰু লেটেষ্ট হিচাপে আমাৰ টেম্পৰেৰী বিধানকি বুলি এটা আঁচনি লৈছোঁ। আৰু এই আঁচনিৰ জৰিয়তে আমি গাঁও অঞ্চলত বসবাস কৰা মহিলাসকলক তেওঁলোকৰ সমস্যাৰ সমাধান কৰাৰ উপৰিও তেওঁলোকে যিখিনি চৰকাৰী স্কিম পাব লাগে সেইখিনি নোপোৱাবিলাকক পোৱাৰ ব্যৱস্থাখিনি কৰা হ'ব। লগতে আমাৰ মহিলাবিলাকক ইণ্টাৰনেট যোগে সেৱা কৰাৰ কাম কৰা এটা জ্ঞান তেওঁলোকক দিবৰ কাৰণে কাম কৰা হ'ব। আৰু সেইকাৰণে প্ৰতিটো BCDCত এই আঁচনিৰ জৰিয়তে একগৰাকী মহিলা কৰ্মী নিয়োগ কৰা হ'ব। তেওঁলোকে গাঁও অঞ্চলত থকা আমাৰ মহিলাসকলক ইণ্টাৰনেটৰ জ্ঞান দিব, আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি কেনেকৈ সেৱা কৰিব পাৰোঁ, সেৱা আদায় কৰিব পাৰোঁ, এই গোটেই কথাখিনি শিকাব। এইটো আমাৰ লেটেষ্ট যিটো আমাৰ BTR চৰকাৰৰ নিজস্ব এটা আঁচনি হয়, এটা ফ্লেগশ্বিপ স্কিম হয়। আৰু এইদৰে আমি বিভিন্ন স্কিম আমি লৈ গৈ থাকিম, আৰু আমাৰ অঞ্চলৰ বিভিন্ন স্তৰৰ সমস্যাখিনি, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা, মহিলাসকলৰ সমস্যা আৰু অন্যান্য সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি কাম কৰি যাম। साबायखर बावनो सानदों, मानो होनोबा जोंनि BTR सरकार प्रमद बर' सार, गोविन्द सार बिथांमोनखौ आङो थेंक इउ होनो सानदों। मानोना जोङो गोबां बोसोर बिदिनो जोंहा BCDC अफिस गैयामोन। जोङो जथे थथे बिदिनो लामा सामायाव मबेबा स्कुलनि गांखंआव आरो सार्चफोरनि गांखंआव जोङो मिटिं जनो गोनां जायोमोन। नाथाय बेबायदि हाल-सालाव जोङो गोबां दुखुआव दोङोमोन। दायो नाथाय जोङो रंजानाय मोनदों, जों गोजोननाय मोनदों। जोंनि BTR सरकार प्रमद बर'नि सरकार दैदेननायाव, जोंनि डिपुटि सारनि दैदेननायाव जोङो गोबां अनुस्थानफोरखौ जोङो मोननो हादों। जोंनियाव कमिउनिटि हलबो जोंहा गैयामोन, जों बेखौबो जोङो मोननो हादों। आरो कमिउनिटि टयलेट बेखौबो जोङो मोननो हादों। आरो BCDC मस्ट इम्परटेन्ट जोंहा गोनांथि दङमोन BCDC अफिस, जों बेखौबो मोननो हादों। स' जोङो गोजोननाय आरो हामग्लायनाय जोङो जासिहरदों जोंनि BTR सरकारनिसिम, आरो जोंनि सार प्रमद आरो जोंनि गोविन्द सार बिथांमोनखौ थेंक इउ जों होदों। जोंनो बेबायदि नांगौ जोंनो प्रयजनखौ जोंनो थाखाय होनायखाय, आरो जोङो आसा खालामदों आरो जोंहा मावनो गोनां बहुद दोङो, आरो दायोबो जोङो मावबाय थादों, आरो जोंहा दंबावो। आरो बिदिनो जोङो जेसांखिनि जोङो हायो सारनि अननायजों जों मोजाङैनो जोङो मावफुंलांगोन होननानै जोङो आसा खालामदों। जोबनायाव जोङो जोंनि BTR सरकारखौ थेंक इउ होबावदों, आरो सारमोनखौबो थेंक इउ होननानै आंनि बिबुंथिखौ बेसेबावनो दोनथ'नाय जाबाय। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय, लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।